এয়া চাওক মৰিগাঁও টাউনৰ দৃশ্য। যদিও লকডাউন তথাপি মানুহ অলপ পৰিমাণে ওলাই আহিছে আৰু ভাবিছিলোঁ অকণমান টাউনৰ মাজত ঘূৰিম, অফিচ কাছাৰী খুলিছে না চাম, কিন্তু পুলিচে চেকিং কৰি থকা দেখি ভয়তে গুচি আহিলোঁ ক'ৰবাত টিকাকৰণ কৰিব বুলি। খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ। পথাৰত গৰু চৰি আছে, পুখুৰী, মাছ, সময়ত সেইবোৰ ঠাইত আমি বৰশী বাইছিলোঁ, জাল পাতিছিলোঁ আৰু বিভিন্ন ধৰণৰ মাছ ধৰিছিলোঁ। চাওক